হেল্ল' এভৰিৱান, আজি মই ভিডিঅ' এটা লৈ আহিছোঁ। যিহেতু আমাৰ বাচনবিলাক বহুত লেতেৰা হয়, দাগ লাগি যায়, তাকে ভাবিলোঁ মইনো কেনেকৈ ধুওঁ, আপোনালোকক অকণমান দেখাওঁ বুলি। এয়া চাওকচোন, থৈ দিয়া বাচনবোৰ ইমান লেতেৰা হৈ গৈছে। লেতেৰা মানে কি আৰু, ক'লা দাগ পৰি যায় থৈ কাৰণ ঘৰত ইউজ কৰা নহয়। এয়া চাওকচোন, ইমান ক'লা দাগ পৰি গৈছে। এইবিলাক চাওক, একেবাৰে জিলিকনি নাইকিয়া হৈ গৈছে। তাকে ভাবিলোঁ আপোনালোকক মইনো কেনেকৈ ঘৰতে বাচনবোৰ চাফা কৰোঁ অকণমান দেখাওঁ। আহক, এয়া হৈছে আটা আৰু এয়া নেমু। মোৰ কাজি নেমু নাই কাৰণে মই গোল নেমুকে দিছোঁ, কাজি নেমু দিলে বেছি ভাল। এয়া অকণমান মিক্স কৰি আপোনালোকে বাচন যিমান হয় আটাৰ পৰিমাণ আৰু নেমুৰ পৰিমাণ সিমানে ল'ব। মোৰ বেছি বাচন নাই কাৰণে মই কমকৈ লৈছোঁ। এয়া চাওক, মিক্স হৈ গৈছে। এনেকৈ মিক্স কৰি গোটেই বাচনখিনিত এনেকৈ লগাই দিব। এয়া চাওক, দেখিছেনে? এনেকৈ লগাই দিব। বেছি দেৰি থ'ব নালাগে, যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে আপোনালোকে থ'ব। আৰু এয়া চাওক, সানি দিলেই হ'ল। এয়া চাওক, শুকাই গ'ল। মই 20 মিনিটৰ কাৰণেহে থৈছিলোঁ। এয়া চাওক, এতিয়া মই আপোনালোকক ধুই দেখাম। এয়া চাওক, কাঁহীখন একদম নতুনৰ নিচিনা চিকচিকীয়া হৈ গ'ল, দেখিছেনে? আৰু এয়া বাতিটো, এয়া চাওক। আপোনালোকে ঘৰতে এনেকৈ ধুব পাৰিব, পিতলৰ বস্তুও ধুব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ভাল পালে কমেণ্টত জনাব। বাই বাই।